আৰু এয়া চাওক মইনাহঁতে কিমান লাজ কৰে চাওক না কেনেকৈ হাঁহিছে মইনাহঁতে মানে মোবাইলৰ কেমেৰা ওলালে মানে সিহঁতে বহুত লাজ কৰে চাওক না কেনেকৈ হাঁহিছে আৰু লুকাই আছে এইটো মোৰ ভাগি নহ'ল পটাটো পেলাই দিলে চাওক না কিমান লাজ কৰে চাওক ইমান তো আমি এতিয়া গৈ আছো চাইকেল মাৰি আৰু বৰষুণ আহিলে আৰু মোৰ পিছফালে আছে বিকাশ ভাই ছাতিটো ধৰিছে তো আমি এনেকৈ গৈ আছো বৰষুণ আহি আছে এতিয়া বৰষুণ আহিছে বিকাশ ভাইয়ে পৰা ছাতি ধৰিছে তো মই চাইকেল চলাই আছো এনেকৈ গৈ আছো আমি মাহীহঁতৰ ঘৰলৈ পুৰা মাহীহঁতৰখনত ব্যস্ত আৰু মাহীয়ে পুৰা মুৰ্গী বান্ধি আছে আৰু এইপিনে মইনা অলপ বেছি লাজ কৰে অলপমান এইবিলাক লাজুগা হয় এইটো হয় আমাৰ দাদা দাদা হয় ধন্যবাদ আগত দিয়ে ভাইটি আলহী ভাইটি দাদাৰ লগত তো এনেকৈ আমি চাইকেলতে গৈ আছো ইয়াৰ অভয়াপুৰী মেইন ৰোড হয় আৰু অভয়াপুৰী মেইন ৰোডতে আমি গৈ আছো খগৰপুৰলৈ আৰু এইপিনে আছে আমাৰ দীপাংকৰ ভাই ক'ৰ পৰা আহিলে স্কুটি লৈ কিনে নাজানো চাওক ইয়াতে আহি ওলালে দীপাংকৰ ভাই তো আজি মই ইণ্ট্ৰটো চাইকেলৰ পৰাই মাৰি দিম তো হেল্ল' গাইজ ৱেলকাম বেক মাই নিউ ব্লগ তো আজি আমি গৈ আছোঁ খগৰপুৰত মাহীহঁতৰ ঘৰত তো মাহীহঁতৰ ঘৰত গৈ কিনি অলপমান মানে গৈ কিনি ফুৰিম অলপ এনজয় কৰিম খাম আৰু এইপিনে আমাৰ দীপংকৰ ভাই পৰা স্কুটিৰে গৈ আছে চাওক ভিডিঅ'টো শেষলৈ চাই থাকক তো এনেকৈ আমি এতিয়া গৈ আছোঁ অভয়াপুৰীৰ মেইন ৰোডে আৰু ইয়াতে আমাৰ আছে বিকাশ ভাইয়ে পুৰা চাইকেল মাৰি আছে আৰু মই আছোঁ পিছত বহি কিনি এনেকৈ আমি গৈ আছোঁ এতিয়া পুৰা মেইন ৰোড বিকাশ ভাইয়ে পুৰা চাইকেল মাৰি আছে আৰু মই গৈছোঁ ইপিনে পিছত মই এতিয়া আছো শালমাৰাৰ এই অভাৰফ্লাইৰ ওপৰত আৰু এইপিনে তলত আছে এইটো ৰেল লাইন চাওক ধুনীয়া এইপিনে গোৱালপাৰা হৈ কিনে গুৱাহাটী যাব পাৰে আৰু মই এতিয়া আছো অভাৰ ব্ৰিজৰ ওপৰত আৰু এতিয়া আমি গৈ আছো মাহীহঁতৰ ঘৰত মানে মাহীহঁতৰ গাঁওখনৰ নাম হ'ল খগৰপুৰ বাৰেকামৰা বুলি কয় তো তাতে যাম আৰু গৈ কিনে মাহীহঁতৰ ঘৰ দেখুৱাম তাৰ আগতে আমি অলপ আগত গৈ কিনে গাঁৱৰ দোকানত সোমাম গাঁৱৰ দোকানত সোমাই কিনে আমি তাৰে পৰা বৰ্তমান কিনি ল'ম মাহীহঁতৰ ঘৰত লৈ যাব লাগিব ন তো মিঠাই চিঠাই লৈ যাম তাৰে পৰা বজাৰ কৰি আমি মাহীহঁতৰ ঘৰত যাম আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকক তেতিয়াহে দেখা পাব মাহীহঁতৰ ঘৰ আৰু মোৰ মাহীটো কেনেকুৱা তো ভিডিঅ'টো শেষলৈ চাই থাকক তো আমি এতিয়া গৈ আছোঁ চাইকেল মাৰি আৰু বৰষুণ আহিলে আৰু মোৰ পিছফালে আছে বিকাশ ভাই ছাতিটো ধৰিছে তো আমি এনেকৈ গৈ আছোঁ বৰষুণ আহি আছে এতিয়া বৰষুণ আহিছে বিকাশ ভাইয়ে পৰা ছাতি ধৰিছে তো মই চাইকেল চলাই আছোঁ তো এনেকৈ গৈ আছোঁ আমি মাহীহঁতৰ ঘৰলৈ যাওক এইপিনে আছে বিকাশ ভাই তো আমি দুজনে গৈ আছোঁ মাহীহঁতৰ ঘৰত যাওক মানে বৰষুণৰ দিন ন বৰষুণৰ বতৰ কি কৰিম আৰু হঠাতে মানে বৰষুণ এৰে আৰু হঠাতে মানে বৰষুণ আহে উপায় নাই সেইটো কাৰণে আমি ছাতিখন লৈ আছোঁ ছাতিটো লৈ আছোঁ মানে ছাতিটো বহুত আমাক কামত দিলে এতিয়া মানে বৰষুণ অহাৰ কাৰণে এতিয়া আমি ছাতিটো মানে লৈ ল'লোঁ তো আমি আহি বোলো এতিয়া গাঁৱৰ দোকান আৰু গাঁৱৰ দোকানৰ পৰা ইয়াতে মিঠাই ল'ম মাহীহঁতৰ ঘৰত যাবলৈ তো এতিয়া আমি হোটেলত যাম আৰু কি মিঠাই ল'ম আপোনালোকক দেখুৱাম এতিয়া হয় গাঁৱৰ দোকানৰ বজাৰ তো এই দোকানৰ মিঠাই চাওক আমি ল'ম মিষ্টি মিষ্টি কলকা লাডু তো আমাৰ হৈ গ'ল মিঠাই লোৱা তো আমি মিঠাই লৈ কিনে এতিয়া গৈ আছোঁ মাহীহঁতৰ ঘৰত আৰু পিনে বিকাশ ভাই কিছু মিঠাই ধৰিবলৈ আমি দুজনে গৈ আছোঁ চাইকেলেৰে এতিয়া গৈ কিনে মাহীহঁতক দিম মাহীহঁতৰ ঘৰত গৈ কিনে বহিম আৰু মাহীহঁতে কি খাবলৈ দিয়ে নিদিয়ে নাজানো তো বেছি দূৰ নাই মাহীহঁতৰ ঘৰ পাবলৈ তো মাহীহঁতৰ ঘৰ এতিয়া পামেই আৰু আমি
তো এনেকৈ পুৰা বৰষুণ আহি আছে এতিয়া চাইকেল চলাই যাব নোৱাৰো আৰু মানে যিহেতু মানে এটাই ছাতি তো সেইটো কাৰণে মানে গছত অলপমান ৰখিলোঁ মানে চাওক দেখা গছডাল চাইকেলতে ৰখালোঁ আৰু চাওক এইপিনে চাৰিওপিনে পুৰা একদম চাহ বাগিচা চাওক ইমান ধুনীয়া ইপিনেও আছে ৰাস্তাত ইপিনেও আছে চবফালে আছে মানে বৰষুণ আহিছে সেইটো কাৰণে ৰখিলোঁ মানে এটা ছাতি মানে চাইকেল চলাই যাব নোৱাৰি যিহেতু মানে হাতত বহুত কিনো বস্তু আছে তো এতিয়া মাহীহঁতৰ ঘৰত কেনেকৈ যাওঁ আৰু কেতিয়া যাই পাওঁ ক'ব নোৱাৰোঁ বৰষুণ কেতিয়া এৰে মানে কেতিয়া কমে বৰষুণটো তো চাই থাকক ভিডিঅ' তো আমি আহি পালোঁ মাহীহঁতৰ ঘৰত আৰু এয়া মাহী আৰু এয়া মাহা বহি আছে পুৰা আন্ধাৰ হৈ গ'ল আহি পোৱাতে আৰু আমাৰ আছে মানে পিহি এয়া পিহি আলহী পিহি এয়া মাহী কেনেকৈ এনেকৈ চাই আছে চাওক বৰষুণত তিতি তিতি এয়া আৰু এইপিনে মাহা পুৰা ঠাণ্ডা লাগিছে পুৰা কাপোৰ উৰি আছে চাওক মাহা তো এয়া আমাৰ আহি গেল চাহ চাওক এয়া পিয়ৰ গাখীৰ চাহ একদম আৰু এইপিনে মিষ্টি এইপিনে চিংৰা আৰু এইপিনে পুৰা মাহাই পুৰা খাই আছে চাওক এইপিনে মাহা খাই আছে আৰু আমাৰ এইপিনে পিহি পুৰা ওলাই আছে চাওমিন লাগিব এইপিনে এইপিনে আমাৰ মাহী হয় এইটো পিহি তো আমি ভাত খাই বৈ এতিয়া হলো তাৰমানে ৰাতি হ'ল আমাক খোৱা লোৱা হৈ গ'ল খাই বৈ এতিয়া বিচনাত আৰু এইপিনে আছে আমাৰ বিকাশ ভাই পুৰা মোবাইলত ব্যস্ত তো এতিয়া আমি দুজনে পুৰা শুই আছো চাওক শুই আছো তো ৰাতি হ'ল আজিলৈ বাবাই গুড নাইট অহাকালি আৰু মৰ্ণিঙত লগ পাম তো বাবাই আজিলৈ গুড নাইট তো ৰাতিপুৱাৰ ভিডিঅ'টো দিব নোৱাৰিলো এয়া মাহীৰ ঘৰত আছো মই এতিয়া আৰু মাহী মোৰ কাৰণে মুৰ্গী এটা ধৰিছে মুৰ্গী লৈ যায় মাহীহঁতৰ ঘৰৰ পৰা এইপিনে মইনাহঁতে বহি আছে এয়া মাহী হয় মোৰ এইটোৱে মাহী কিবা কি ক'ব পাম আপোনাক এইটো ভাইটি হ'ব আৰু এইপিনে দাদাই পুৰা ফোনত ব্যস্ত এইটোৱে আছিলে মাহীহঁতৰ ঘৰ চাওক আৰু এয়া চাওক মইনাহঁতে কিমান লাজ কৰে চাওক না কেনেকৈ হাঁহিছে মইনাহঁতে মানে মোবাইলৰ কেমেৰা ওলালে মানে সিহঁতে বহুত লাজ কৰে চাওক না কেনেকৈ হাঁহিছে আৰু লুকাই আছে এইটো মোৰ ভাগিনী হয় পতাটো কেনে দিলে চাওক না কিমান লাজ কৰে চাওক ইমান লাজ ইহঁতৰ চাওক ইমান লাজ কৰে চাওক সৰু মইনাটো ইমান ধুনীয়া এইটো মাহা হয় মোৰ এইটো মাহা এই মাহী এতিয়া মুৰ্গী বান্ধি আছে মাহাই এইপিনে দাদাই পুৰা ফোনত ব্যস্ত আৰু এয়া হ'ল মোৰ ভাগিনী আৰু এইটো হ'ল ভাইটি পুৰা মাহা এতিয়া ফোনত ব্যস্ত আৰু মাহে পুৰা মুৰ্গী বান্ধি আছে আৰু এইপিনে মইনা অলপ বেছি লাজ কৰে অলপমান বিৰাট লাজুগা হয় লাজ কৰে এইটো হয় আমাৰ দাদা এইটো দাদা হয় ধন্যবাদ আৰু এইটো হ'ল ভাইটি আলহী ভাইটি আমি যাব ওলাইছো সেইটো কাৰণে মাহী বোলে মোক এটা মুৰ্গী দিব এই মুৰ্গী মানে বান্ধি আছে মাহীয়ে হেল্ল' গাইজ তো আমি এতিয়া আহিলো মাহীহঁতৰ ঘৰৰ পৰা ওলাই আৰু আমি এতিয়া ঘৰত গৈ আছো চাইকেলেৰে আৰু মোৰ পিছফালে আছে বিকাশ ভাই আমি এতিয়া মাহীহঁতৰ ঘৰৰ পৰা আহিলো ওলাই তো ভিডিঅ'টো ইমান এটা দীঘল নকৰোঁ তো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানে বাই বাই